স্বাগতম জনাইছোঁ বিচিত্ৰ অসম ফেচবুক পেজটোলৈ। আমি বিচিত্ৰ অসমে প্ৰয়াস কৰোঁ অসমৰ বিভিন্ন ঠাইত বিভিন্ন পৰিৱেশ দেখুৱাবলৈ, পাহাৰ ভৈয়াম এনেদৰে বিভিন্ন ঠাইবোৰ দেখুৱাবলৈ আমি প্ৰয়াস কৰোঁ। পোনপ্ৰথমে বিচিত্ৰ অসমৰ পৰা আপোনালোকক কৰোণা মহামাৰীয়ে যি ত্ৰাসৰ সৃষ্টি কৰিছে ভয়াৱহভাৱে সকলোকে মাস্ক পিন্ধি থাকিবলৈ অনুৰোধ কৰিলোঁ, ঘৰতে থাকিবলৈ অনুৰোধ কৰিলোঁ। ঘৰতে থাকক, সুস্থ থাকক, পৰাপক্ষত বাহিৰ নোলাব। আমি আজি আহিলোঁ আপোনাৰ লাংহিনৰ চেলাবৰ নামৰ এখন ঠাইত, লাংহিনৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ ভিতৰৰ এখন পাহাৰত আপোনালোকে দেখা পাব, এয়া পাহাৰবোৰ দেখা পাব। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম এটা জলপ্ৰপাতলৈ, য'ত এটা জলপ্ৰপাত আছে বুলি শুনিছোঁ। আমি আজি যাত্ৰা আৰম্ভ কৰিম, আপোনালোকে চাই থাকক চেনেলটোত। এয়া চাওক পাহাৰ, চাৰিওফালে পাহাৰ, এইফালে চাওক আহি আছে। সেই পিছফালে এয়া কিছু সংখ্যক ইয়াৰে হয়তো স্থানীয় কিছু গাভৰু ছোৱালী আহি আছে পাছফালে। আৰু আপোনালোকে দেখাবলৈ এই যাত্ৰা আৰম্ভ কৰিছোঁ, পাহাৰ বগাই আছোঁ। আগত গৈ আছে এয়া মোৰ লগত সহযোগ কৰিছে মোৰ বন্ধু বিকি গোৱালা, এয়া গৈ আছে চাওক। আমি বহুত কষ্ট কৰি বাইক চলাই আহিছে, বাইক চলাই যিহেতু ইয়াত গাড়ী আহিব বৰ এটা সুবিধাজনক হোৱা নাই। পথবোৰ চাওক, পথবোৰ এতিয়াও একবিংশ শতিকাই ঢুকিয়ে পোৱা নাই। আমি বাঁহৰ দলং পৰ্যন্ত পাৰ হৈ আহিছোঁ। চাওক পাহাৰত উঠিব চেষ্টা কৰি আছে, সেই ওপৰতো ল'ৰা কিছু আছে, সেইফালে ছোৱালীবোৰ আহি আছে। চাওক যাওঁ চাই থাকক বিচিত্ৰ অসম ফেচবুক পেজটোত। আমি আকৌ দেখাব চেষ্টা কৰিম মূল যিটো জলপ্ৰপাত। বহুত পাহাৰ বগালোঁ। বহুত পাহাৰ বগালোঁ আজি, কমেও 10-12টা পাহাৰ বগাই আমি লক্ষ্যস্থানত এতিয়া গৈ আছোঁ। এই চাওক কিমানটা পাহাৰ বগাইছে, ভাগৰি গৈছে। 10-12টামান পাহাৰ ৰাতিপুৱা 7টা বজাতে ওলাইছিলোঁ, এতিয়া 3 বাজিবৰ হ'ল। বন্ধু বিকি সহযোগ কৰি আছে লগত এজন স্থানীয় যি ব্যক্তি, সিংহাসন পাহাৰ, সিংহাসন সমষ্টি পৰে কাৰ্বি আংলঙৰ। আমি বহুত ওপৰত উঠিলোঁ এতিয়ালৈকে আমি জলপ্ৰপাতটো পোৱাই নাই। চাওক চাই থাকক আপোনালোকে বিচিত্ৰ অসম ফেচবুক পেজটোলৈ। ভাগৰি গৈছোঁ, কমেও 10-12টা পাহাৰ, কমেও 4-5 ঘণ্টা পাহাৰ ইমানকৈ বগোৱা নাই। আজি প্ৰথমবাৰৰ বাবে বগাইছোঁ। এই চাওক তেখেতসকলে জুম খেতিৰ কাৰণে আহুধান খেতি কৰিব, জুম খেতিৰ বাবে তেখেতসকলে প্ৰস্তুতি চলাই আছে। পাহাৰৰ যিবিলাক গছ বন সেইবোৰ কাটি তেওঁলোকে জুম খেতি কৰিব। মোৰ চেনেল এই চাওক, এইফালে ধোঁৱা জ্বলি আছে। আজি হয়তো আমি পাহাৰতে কটাব লাগিব উৰে নিশা। ইয়াতে তম্বু বনাই লগত সহযোগ কৰিব বন্ধু বিকিয়ে, কাৰণ আমাৰ উভতি যোৱাটো ইমান এটা সম্ভৱপৰ নহ'ব আজি। দাদাটো ইয়াত খেতি কৰিছে, দাদাই এইফালে আছে। জলপ্ৰপাতটো গ'লে, জলপ্ৰপাত যিটো স্থান, ভাগৰি গৈছোঁ বেয়া নাপাব, জলপ্ৰপাত যিটো স্থান তালৈকে যদি গৈ পাওঁ আপোনালোকক আৰু এটা ভিডিঅ' মই প্ৰস্তুত কৰিম। ধন্যবাদ। অনুগ্ৰহ কৰি মোৰ যিটো চেনেল বিচিত্ৰ অসম, লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব যদি ভাল পায়। ধন্যবাদ। আমি এতিয়া আহি পালোঁ এয়া বিনহুন চেৰাবৰ ৱাটাৰফল। আৰু আমি যাব লাগিব, কমেও 7টা পাহাৰ বগাই আহিছোঁ আমি 7টা পাহাৰ বগাই এতিয়া লক্ষ্যস্থানত উপনীত হ'ম।
অনুগ্ৰহ কৰি চাই থাকিব মোৰ চেনেল যিটো ফেচবুক পেজ এয়া চাওক বিনহুন যিটো চাওক আপোনালোকে বিনহুন এয়া চেলাৱৰ বিনহুন চেলাৱৰ বুলি লিখা আছে। এতিয়া আমি আকৌ ওপৰত যাব লাগিব আৰু বহুত পাহাৰৰ ওপৰত যাব লাগিব। ধন্যবাদ। আমি পাহাৰ বহুতকেইটা পাহাৰ পাৰ হৈ এই চাওক কিমানটা ষ্টেপ আছে ইয়াত চাওক আহি আছে পানী আহি আছে 3টা ষ্টেপ ইয়াত দেখা পাব আপোনালোকে। চেনেলত চাই থাকিব বিচিত্ৰ অসম ফেচবুক পেজটোলৈ। চাওক বহুত আকৌ পাহাৰ বগাব লাগিব যিহেতু ইয়াত সম্ভৱ পাহাৰ বগাবই লাগিব আমি। চাওক ইয়াত ট্ৰেকিং অভিযানৰ কাৰণে এটা ভাল যিহেতু ট্ৰেকিং যিসকলে ট্ৰেকিং অভিযানৰ কাৰণে পাহাৰ বগোৱাৰ যিসকলে ট্ৰেকিং অভিযান কৰে সেইটো ভাল। এয়া চাওক আমি লক্ষ্য স্থান আমাৰ যিটো গন্তব্য স্থান সেইটো পাবলৈ আৰু বৰ বেছি দূৰ নাই আৰু সেইটো এটা পাহাৰ বগালেই হ'ব। চাওক আমি এতিয়া বাঁহৰ সুৰুঙাৰ মাজে মাজে গৈ আছোঁ। ভাগৰ লাগিছে খুব খোজকাঢ়ি আকৌ পাহাৰ উঠিব লাগিব। চাওক দেখা পাইছে বন্ধু দেখি চাওক আৰু পাহাৰ আছে পাহাৰ উঠিব লাগিব। পাহাৰ বগাই আছে মাথো পাহাৰ বগাই আছে আৰু দূৰ যাব লাগিব বহুত দূৰ। বহুত ভাগৰ লাগিছে। আমি আহি উপস্থিত হ'লোঁ বহুত ভাগত গন্তব্যস্থানত। চাওক বিচিত্ৰ এখন ফেচবুক পেজটোলৈ সেই চাওক দোকান চাওক পিকনিক খাই আছোঁ। চাওক বহুত পাহাৰ কমেও 12-13খন 7খন পাহাৰ বুলি প্ৰথমতে ভাবিছিলোঁ, কিন্তু 12-13খন পাহাৰ প্ৰথমতে বগাই গন্তব্যস্থলত উপস্থিত হ'লোঁ। ভাগৰ লাগিছে এতিয়া ঘৰমূৰ যাত্ৰা। এতিয়াও আমি নাই কমেও আমি বহুত হয়তো আজি যাব নোৱাৰিম। ইয়াতে আমি ট্ৰেকিং অভিযান কৰিব আহিছিলোঁ। আজি ইয়াতে থকা হ'ব। আমি যিহেতু আমাৰ যিটো যাৱতীয় সামগ্ৰী গোটেই তলত থৈ আহিছোঁ, তম্বু বনাই আমি আজি নিশাটো পাহাৰতে কটাম। সিংহাসন পাহাৰ এই দেখাব বন্ধু।
সিংহাসন পাহাৰ ইয়াত বাঁহ গছৰ মাজে মাজে বহুত বাঁহ গছ এইফালে জুম খেতিত বমবিলাক ফুটাই থকা হৈছে আপোনালোকে দেখা পাই আছে যিটো এই চাওক দেখাই আছে এইবিলাক চাওক গোটেই পাহাৰ এয়া যিকেইটা বাঁহ এইবোৰ আমি কমেও সিংহাসন পাহাৰৰ যিটো আজি প্ৰথম সিংহাসন পাহাৰৰ যিটো সৰ্বোচ্চ যিটো শৃংগ আমি তাত আজি গৈ আহিলোঁ ভাগৰো লাগিছে আজি ইয়াতে কটাব লাগিব ৰাতিটো যিহেতু আজি আমাৰ যোৱাটো সম্ভৱ নহ'ব যিহেতু আমি কমেও 30-40 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ গতিকে চাই থাকক আপোনালোকে বিচিত্ৰ অসম ফেচবুক পেজটোত অনুগ্ৰহ কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে বেল বুটামটো দবাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভৱিষ্যত এনেদৰে ভাল ভাল ভিডিঅ'বোৰ পাবলৈ ধন্যবাদ যিটো জ্বলাই থকা হৈছে জুম খেতি কৰি থকা হৈছে এয়া পাহাৰত আপোনালোকক বিচিত্ৰ অসম ফেচবুক পেজ বা বিচিত্ৰ অসম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰি দিব এই চাওক জুম খেতি কৰা জুম বা আৰ খেতি তেওঁলোকে এতিয়া পাহাৰৰ যিবোৰ গছ বন এইবোৰ কাটি তেওঁলোকে জুম খেতি কৰিব এই চাওক ধন্যবাদ।